নমস্কাৰ, সুপ্ৰভাত। তোমালোকৰ সকলোৰে ভাল? নিশ্চয় ভালে আছা? ব্ৰহ্মনাথ তোমালোকে সুন্দৰকৈ আছা নহয়? ঘৰতে থাকিবই লাগিব দেই। বৰ্তমান যি পৰিস্থিতিৰ বাবে আমি এনেধৰণে ক্লাছ কৰিবলগীয়া হৈছে, পাঠদান কৰিবলগীয়া হৈছে। তোমালোকে এতিয়া আমি যোৱা পাঠত স্বৰবৰ্ণৰ গীতটো শিকিছিলোঁ, আৰু এতিয়া আমি এবাৰ গাই লওঁ দেই, চবেই গোৱা দেই। আমি পাহু কেনে মজা বাবা, হচৰি দীঘৰি ঘৰত বহি পহু, কুলিয়ে মাতে কুকু, হচৌ দীঘৌ ৰৌ ভকুৱা আৰু কাৱৰী বাকী থাকিল মাতোন ও আৰু নিকেতন ছুটি হ'ল, ঘৰা ঘৰি যাওঁ ব'ল, নিকেতন ছুটি হ'ল, ঘৰা ঘৰি যাওঁ ব'ল। গীতটো ঘৰত সবে গাইছিলা নহয়? নিশ্চয় গাইছা। আৰু আমি যে কৈছিলোঁ ইয়াতেই শাৰীৰিকো হ'ল, চাপৰিও বজালোঁ, গানো গালোঁ, বৰ্ণও শিকিলোঁ, নহয়নে বাৰু? আমি এইখিনি পাৰিলোঁ যেতিয়া আমি আজি লিখিবলৈ শিকিম। প্ৰত্যেকে স্লেট পেঞ্চিল উলিয়াই লোৱা আৰু লিখিব লাগিব দেই। প্ৰথমতে তোমালোকে আঁচ পাৰি ল'বা, তাৰ পাছত আমি অ'টো লিখিছোঁ। চোৱাচোন অ'টোৰ কি ধুনীয়া পাক দেখিছানে? প্ৰথমতে আমি এনেদৰে দিব লাগিব, তাৰ পাছত ইয়াৰ পৰা এনেকৈ আনি থাকি আনিবা, আনিবা, ঘূৰালা, আনিলা, আনিলা, লগাই দিলা, তাৰ পাছত এনেকৈ আনি লগাই দিলা। এইটো হৈ গ'ল। আমি আজি অ'টো সকলোৱে লিখিছোঁ দেই। আমি তাৰপিছতে কি লিখিম? এইটো চোৱাচোন, এইটো আকৌ এবাৰ লিখিছোঁ। প্ৰথমতে আমি ইয়াৰ পৰা আনিব লাগিব, তাৰ পাছত এনেধৰণে আনি থাকা, ঘূৰাই দিয়া, ওপৰলৈ লৈ যোৱা, লগাই দিলা, তাৰ পাছত আকৌ ইয়াৰ পৰা টানিলা, টানি নি থাকা, ওপৰত লগাই দিলা, তাৰ পাছত এনেকৈ দিলা, হয়নে? এইটো কি হ'ল? তাৰ পাছত আকৌ নিলা, আনিলা, এইটো হৰ্ষ ই, এইটো হৰ্ষ ই। চোৱা ইয়াৰ পাকটো কি ধুনীয়া। ইয়াৰ পৰা টানি নি থাকিবা, তাৰ পৰা ইয়াৰ পৰা আনি ইয়াত দি এনেকৈ আনি এনেকৈ দিলা, তাৰ পাছত এইটো ওপৰৰ ফালে দিলা, এইটো হ'ল হৰ্ষ ই। তাৰ পাছত দীৰ্ঘ ই।